কি আদৰণি তৰণ মজা ফাইনেলি আহি পালোঁ আমি এতিয়া সূতাবাৰীত ৰাস পূজা চাবলৈ তো ৰাসলীলা চাম আজি মানুহৰ মূৰ্তি বনাইছে তো আপোনালোকে চাই থাককচোন ভাইটি ভণ্টিহঁতে ধুনীয়াকৈ মূৰ্তিৰ ওপৰত থিয় হৈ আছে বহি আছে তুলসী গছৰ গুৰিত চাকি ধূপ লগাই পূজা কৰি আছে আৰু এই পঢ়ি আছে তো গাঁৱৰ পৰিৱেশ এটা দেখাইছে আৰু এই ভণ্টিজনীয়ে কুঁৱাৰ পৰা পানী উঠাই আছে সেইকাৰণে বাচন মাজি আছে ধুনীয়াকৈ দেখাইছে আৰু গাঁৱৰ পৰিৱেশ এটা জীৱন্ত ৰূপত মানুহে মূৰ্তি হৈ আছে সেই মাইনাতে হাঁহিবলৈ খোজে চকুটো মাৰে মাজে মাজে ধুনীয়াকৈ ইপিনে চাবও খোজে ই টেৰাকৈ চাই মাতটো দিব নোৱাৰে জীৱন্ত মানুহ এই কৃষ্ণ ৰাধা ধুনীয়াকৈ দুলঙত আছে জোলন দি আছে পুৰা ধুনীয়াকৈ মানুহ কিন্তু মানুহ এই অকণ ভাইটিহঁতেই মানে মূৰ্তিৰ ৰূপ দিছে বাইদেউ কেনে লাগছে ভাল লাগছে মজা এই বাইদেউহিনা কি ধুনীয়া জীৱন্ত মূৰ্তিৰ মানে জীৱন্ত ৰূপ দিছে বাইদেউহঁতে নাই আৰু এইবাৰ এইগিলা এতিয়া আন এখন পূজালৈ যাম এয়া হ'ল হেকেৰাত গৈ আছোঁ এতিয়া আমি সূতাবাৰীৰ পৰা আহিলোঁ এতিয়া হেকেৰা পালোঁ হেকেৰা ৰাস পূজাটোও চাই লওঁ তো কেনেকুৱা হৈছে চাই লওঁচোন ইয়াতো ফাইনেলি আমি আহি পালোঁ হেকেৰা চাওক কি ধুনীয়া মিউজিক লাইট মনে মনে যাই থাক এই ধুনীয়াকৈ এটা ফটোশ্বুট লৈ আছোঁ ইহঁতৰ আৰু এতিয়া ময়ো উঠিম এই চাই লওক মোৰ ফটোশ্বুটটো এই কেনেকুৱা তো বাই বাই এতিয়া আমি সোমাই আছোঁ আমি হেকেৰা ৰাস মণ্ডপলৈ ধুনীয়াকৈ যাই আছোঁ তো আমাক যিবিলাক মিউজিক লাইটে আমাক আদৰণি জনাই আছে তো আমি গৈ আছোঁ ধুনীয়াকৈ এতিয়া আমি হেকেৰা ৰাস পূজাত প্ৰৱেশ কৰিম আৰু এই ধুনীয়াকৈ আদৰণি জনাইছে তো আমি গৈ আছোঁ তো আপোনালোকেও চাই থাককচোন আমাৰ লগতে আমিও চাই আছোঁ ফাইনেলি আহি পালোঁ আমি মলপুৰ বেগদাৰ তো এতিয়া ভিতৰত সোমাই পেলাই ফাৰ্ষ্টতে খাম ফুচকা মজা টেষ্টি মজা এতিয়া আহি পালোঁ আমি হেকেৰা শ্ৰীকৃষ্ণৰ ৰাসলীলা চাই আছোঁ ইয়াতে এই কি ধুনীয়া পৰিৱেশ দে এই হ'ল মানে বিকাশ বাবুয়ে ৰাস ভকতি কোনোবা মোক ফুলাই দিছে একদম কথা
এই কৃষ্ণই বস্ত্ৰ হৰণ কৰি আছে 16 গোপিনীৰ বস্ত্ৰ হৰণ দাদা তোর অবস্থা মানুহ চানুহ নাই হাত চাত টপলা মাৰি আছে মানুহে নাই কিয় বা মানুহ নাই একদম কম গোটেই এনেই আছে দেখছোন ক'তো মানুহে নাই খালে মোবাইলত ভিডিঅ'টোহে চাই আছে কেনেবা পালে তো জনাব আৰু কিন্তু ভাল লাগিছে আৰু 10 তাৰিখে বোলে শুব নাই